মাই গড একো নাচায় খালি চৰকাৰে খালি মানুহৰ খালি লালন দেখাই আছে পইচা দিম খালি পইচা লালন গৈ আছে আৰু এইফালে নদী ভাঙি গৈ আছে। নমস্কাৰ, গুড ইভিনিং। ভিডিঅ'লৈ সকলোক স্বাগতম জনাওঁ। আৰু বৰ্তমান মই আছোঁ ৰাজগড়াল, মানে শোণিতপুৰৰ অন্তৰ্গত ৰাজগড়াল গাঁওখনত। এনেকুৱা ভয়ানক মানে এনেকুৱা ৰূপ লৈছে কি কম। এইফালে চাওক না কিমান স্পীড পানী, আৰু এইফালে চাওক ইয়াত মানুহৰ ঘৰ আছিল, এইফালে চাওক কুঁৱা আছে, ইফালে আছিল, কিন্তু এনেকুৱা ভয়ানক লাগিলে গৰাখহনীয়াত চাব পাৰে। হাজাৰ হাজাৰ মানুহ আহি আছে ইয়াত চাবৰ কাৰণে। আমিও ভাবিলোঁ যাম, আৰু এনেকুৱা বতাহ চলি আছে এইফালে চাব পাৰে। আমাৰ অসমখনত দ্বিতীয় সমস্যা হ'ল গৰাখহনীয়াৰ সমস্যা। কাৰণ আজিকালি এনেকুৱা মানুহৰ পৰিস্থিতি হৈ আছে, প্ৰায়ভাগ মানুহৰ মানে গৰাখহনীয়াৰ মাটি সম্পত্তি যি আছে সব ব্ৰহ্মপুত্ৰ নদী লৈ যায়। তো জীয়াবৰলী নদী, এইখন হ'ল জীয়াবৰলী নদী, আৰু এইটো তেজপুৰ ৰাজগড়াল গাঁৱত আমাৰ ঘৰৰ পৰা প্ৰায় 5-6 কিলোমিটাৰ দূৰত, মানে আমাৰ গাঁওখনৰ লগৰ গাঁওখনত এনেকুৱা ভয়ানক চিটুৱেশ্যন। তো ভাবিলোঁ চাই আহোঁ, তো আপোনালোককো দেখাওঁ আজিৰ ভিডিঅ'টো কণ্টিনিউ কাৰণে। মানে চাউণ্ড ইমান বেয়া হ'ব পাৰে, মানে অৱস্থা হৈছে চালে মানে বেয়া লাগি যায়। মানুহে ঘৰ বাৰী চাওক কি অৱস্থা হৈছে। অলপখিনি ঘৰ বিল্ডিং আছে, আগত গৈ আছোঁ আৰু দেখুৱাম, চাই থাকক। ইমান ডাঙৰ ই গৈ আছে এক লগত, মানে পানীৰ স্পীড এনেকুৱা, আৰু লগত বতাহৰ কাৰণেতো ভইচ অভাৰ কৰিব লগা হৈ আছে, কাৰণ শুনাই নাপায় এনেকুৱা বতাহ চলি আছে। আৰু মাই গড কি পৰিস্থিতি, কি ক'ম আপোনালোকক, ভাষাৰে বুজাব নোৱাৰোঁ, এনেকুৱা বেয়া লাগি আছে। আৰু ভিডিঅ'টো কৰিব মানে মন নাছিল, তথাপি ভাবিলোঁ আপোনালোকক দেখাওঁ, যিহেতু আপোনালোকে মোৰ ফেমিলি। তো ভিডিঅ'টো এইকাৰণে কৰিছোঁ। আৰু সঁচাকৈ চাওকচোন ইমান বেয়া লাগে, চাওকচোন কি ক'ম, মানুহৰ ঘৰ বাৰী ভাঙি চাওক, পথাৰত লৈ আছে, মানে য'ত গড় বিটি আছিল তাৰ পৰা লগা হ'ল, এনেকুৱা পৰিস্থিতি আহিল। আৰু কাৰোবাৰতো যিবিলাক পকা ঘৰ আছিল সেইবিলাকতো খুলিবই পৰা নাই, খালি টিন পাতকেইটাহে খুলিছে, আৰু বাকী চব লৈ গুচি গ'ল। আৰু অলপমান আগুৱাই যাওঁ আগফালে, তো সম্পূৰ্ণ দৃশ্য আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আৰু ভিডিঅ'টো খুবেই দুঃখজনক ভিডিঅ'। আপোনালোকে চাওঁ এখন নদীয়ে মানুহৰ পৰিয়াল কিভাৱে ধ্বংস কৰিব পাৰে। মানুহৰ অৱস্থা বেয়া, কাৰণ জানেনে জীয়াবৰলী নদী এনেকুৱা ৰূপ ল'ব বুলি কেতিয়াও ভবা নাছিলে। তো হঠাৎ এনেকুৱা হ'ল, মানুহৰ পকা ঘৰ দুৱাৰ যি আছে, মানে ইমাৰ্জেঞ্চিত কেনেকুৱা কি কৰিব মানুহে। তো টিংপাতকেইটা খুলিছে, কোনোবাইতো খুলিব পৰা নাই। এইফালে চাব পাৰে কিছুমান মানুহে টিংপাতকেইটাহে খুলিব পাৰিছে, বাকী ঘৰৰ বস্তু বাহিনী ওলাব পাৰিলে, আৰু ঘৰটো গুচি গ'ল শুনামতে গম পালোঁ। তো এইফালে চাব পাৰে। আছিল, তথাপি সিহঁতক সুধিছোঁ যে কেইদিন ধৰি আৰম্ভ হৈছে, কৈ আছে 4-5 দিন ধৰি এনেকুৱা ভয়ানক ৰূপ লৈছে, কি ক'ম। যিহেতু আচানক এনেকুৱা হৈ গ'ল, বহুত মানুহ চাই আছে, বহুত বেয়া লাগিছে। আৰু এটা ভয়ানক ভাঙি গৈ আছে, ইমান চৰকাৰে একো নাচায়, খালি চৰকাৰে খালি মানুহৰ খালি লালন দেখাই আছে, পইচা দিম খালি পইচা লালন গৈ আছে, আৰু এইফালে নদী ভাঙি গৈ আছে। চাওকচোন চাব লাগে এইফালে ইমান ভয়ানক এটা ঘটনা। চাওক কিমান ঘৰ এইফালে গুচি গ'ল, মানুহৰ ঘৰ বাৰী ভাঙি থাকি একদম গছবিলাক গুচি গৈ আছে। এতিয়া আৰু একঘৰ মানুহৰ ঘৰত গৈ আছোঁ, মানে অলপমান আগত যাব লাগিব। তো এইখিনি খৰচ কৰি আহিলোঁ। আৰু এইফালে চাওক এখন গছ, বগৰী গছ লাগি আছে, কিন্তু আৰু বাকী আম গছ আৰু কিবা কিবি গছ মানে চব কাটি পেলালে,
আগতীয়াকৈ। আৰু এইফালে চাওক গড়ৰ বস্তু বাহিনী, এইফালে টিপকল আছে কিন্তু গড়ৰ বিটিখন আধা আছে আৰু সম্পূৰ্ণ নাই কাৰণ লৈ গ'ল ভাঙি। তো এইবিলাক মানে সঁচাকৈ ভাষাৰে বুজাব নোৱাৰোঁ, এনেকুৱা বেয়া লাগি আছে। সেইবাবে মানে আৰু ইমান মন যোৱা নাই ভিডিঅ' কৰিব, তথাপিও আপোনালোকক ভাবিলোঁ দেখাওঁ। তো চাওক কি ক'ম, গৰাখনে মানুহক যে ধ্বংস কৰি দিয়ে, এটা পৰিয়ালক বৰবাদ কৰি দিয়ে। এনেকুৱা পৰিস্থিতি আহি যায় মানুহক লাইফত ডিচিশ্যন কেতিয়া কি ল'ব নিজেই ভাবিব নোৱাৰে। চাওক কি ভয়ানক ৰূপ লৈছে জীয়াবৰ্লি নদী। কি ক'ম, ভিডিঅ'টো চাই থাকক। দৃশ্যটো চাওক, জীয়াবৰ্লি নদী কেনেকুৱা ভাঙন কৰিছে। আমাৰ চকুৰ আগত এনেকুৱা দৃশ্য আপোনালোকক দেখাই আছোঁ, চাওক লাইভ চাওক। আৰু সঁচাকৈ এটা কথা ক'বলৈ মন যায়, কাৰণ জানেনে যেতিয়া ইলেকশ্যনৰ সময় হয় এইখিনি সময়ত চৰকাৰৰ মানুহ কিমান আহে আমাক চাবৰ কাৰণে, ক'ত কি কৰি আছে সম্পূৰ্ণ চায়। কিন্তু ইলেকশ্যন যোৱাৰ পিছত আমাৰ নৰ্মেল মানুহক ক'ত চায় চৰকাৰে, নাচায় আজিকালি। তো চব কথা মানে ক'বলৈ নোৱাৰোঁ ভিডিঅ'ত, কিন্তু তথাপিও মনৰ ফিলিংখিনি ভাবিলোঁ কেতিয়াবা শ্বেয়াৰ কৰি দিওঁ। চাওকচোন, আজি যদি জিঅ' বেগ বা কিবা কিবি লগালে হয়, গাইড বান দিলে, এইখিনি আজি আমাৰ চাবলগীয়া নাছিল। আৰু ইমান 40-50 ঘৰ মানুহৰ এনেকুৱা পৰিস্থিতি নহ'লে চাগে। কিন্তু চাওক, গাইড বান দিয়া নাই, 40-50টামান ঘৰ গুচি গ'ল। আৰু কেইটামান যায় হিচাপটো নাই, কাৰণ এইটোতো এনেকুৱা নহয় যে ভাই বহুত মানুহ আহিছে চাবৰ কাৰণে, কাৰণ এনেকুৱা ভয়ানক ঘটনা লাইভ দেখুৱাম। কেনেকুৱা ভাঙি আছে আৰু কেনেকুৱা কথা চলি আছে। বেয়াই লাগে সঁচাকৈ, এনেকুৱা মানুহৰ ঘৰ দুৱাৰ একদম অৱস্থা বেয়া। আৰু চাব পাৰে কিমান মানুহ আহিছে এইফালে যদি পাৰত। আমাৰ চকুৰ সন্মুখত গৈ আছে, প্ৰতি ছেকেণ্ড প্ৰতি মিনিটে ভাঙি ভাঙি গৈ আছে আৰু এনেকৈ ভিতৰ ফালে সোমাই গৈ আছে। তো যেতিয়া এটা পৰিয়ালৰ ঘৰ দুৱাৰ মাটি বাৰী চব ভাঙি গুচি যায়, তো ক'ত থাকিব, ক'ত কি কৰিব মানে চিন্তা কৰিব নোৱাৰে, এনেকুৱা সমস্যা ডাঙৰ। তো চাওকচোন, এটা পৰিয়াল পূৰা ধ্বংস, যদি বেলেগ ঠাইত মাটি নাথাকে ক'ত বসবাস কৰিব। আৰু খেতি বাতি চব লৈ গৈ আছে, লাহে লাহে ভিতৰ ফালে সোমাই আছে। 40-50 ঘৰ ধেমালি নহয়। কিন্তু চৰকাৰে কিবা এটা ব্যৱস্থা ল'ব লাগে, তেতিয়াহে মানুহক কিবা এটা সুবিধা দিব লাগে। আৰু চাওক, এইটো আমাৰ আজি নতুন সমস্যা নহয়, কিমান আমাৰ Oh my God! ভয়ানক হিচাপত গৈ আছে। চাইড কৰিব গমে পোৱা নাই, এনেকুৱা স্পীডত এনেকুৱা ৰূপ লৈছে। চ' গাইজ, ফাইনেলি ঘৰত আহি গ'লোঁ। আৰু আজিৰ ভিডিঅ'টো কেনেকুৱা পাইছে আৰু আপোনালোকৰ মতামতখিনি জনাব, কমেণ্ট কৰি দিব। আৰু যি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি দিব। লগ পাই আছোঁ নতুন এখন ভিডিঅ'লৈ। আৰু এনেকুৱা বতাহ চলিছে কি ক'ম, ঠাণ্ডা লাগি গ'ল। তো লগ পাই আছোঁ নতুন এখন ভিডিঅ'লৈ। আজিৰ কাৰণে বাই বাই।